পনীৰ লগত কি খাই ভাল পায়? ব্ৰইলাৰো ভাল লাগে বাৰু। ব্ৰইলাৰ ভাল পায়, ব্ৰইলাৰ ভাল পায়, ব্ৰইলাৰ খোৱা ব্ৰইলাৰ। তাৰপিছত আচ্ছা আমি এতিয়া কৈ আছো ব্ৰইলাৰ 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 আপুনি খাই ভাল পায় নিশ্চয় ব্ৰইলাৰ বহুত ভাল পায় প্ৰিয় বুলি জানিছো। হাঁহিতে আমি গম পাওঁ যে ইয়াত ব্ৰইলাৰ আমাৰ বহুত উপযোগী। আমাৰ আৰু বিশেষ আছে আমি এই ৰাজহাঁহ মাংস বোলে এইফালে হ'লো এইটো কাটি আছে। আমি কেমেৰা পাৰ্চনক দেখুৱাবলৈ বিচাৰিছো যে আমাৰ ৰাজহাঁহ মাংস ইতিমধ্যে কটা হৈছে, ডিঙি চিঙি কাটি আমি দেখুৱাবলৈ আচ্ছা ইয়াতে আছে যে ফেনাইলটো কি কাৰণে আপোনালোকে যোগাযোগ কৰিছে? ফেনাইলটো মানে কি ৰাজহাঁহ মাখিটো বেছি আছেতো সেইকাৰণে মানে ফেনাইলটো মানে বেছি মাখি অহাৰ কাৰণে ফেনাইলটো আছে, কিন্তু একো কৰিলে মানে মানুহৰ গোটেই মৃত্যুবৰণ ঘটিব। আমি ইয়াক আমি আৰক্ষী চকীক জনাওঁ যে ইয়াত ফেলাইন আনি থৈছে, ফেলাইনটো কেলে দিব লাগে ইয়াত? এই ফেলাইনটো আহিব লাগে কেলে? আৰু ইয়াত কি বুলি কয় সেই ৰাজহাঁহ মাংসত আলু দিয়া হ'ব, আলু দিয়া হ'ব। ইয়াত আছে আলু আছে, এইফালে পিঁয়াজ আছে। পিঁয়াজত ইয়াত আদা নাই, ইয়াত আদা নাই, আদা মানে কাটি থৈছে। পিছত আপোনালোকে দেখাব পাব ইয়াত জলকীয়া আছে। আমাৰ ৰাজহাঁহ মাংস ইয়াত আছে, ৰাজহাঁহ আছে। তাৰপিছত আমাৰ পেটু আছে, পেটু ভাজিখন কৰি হ'লে যাব, পেটু ভাজিখন কলডিলৰ লগত যাব। কলডিলৰ লগত যাব মানে কথাটো হ'ল কি, কলডিলৰ লগত যোৱা মানে আপোনালোকৰ চুলাই খোৱা এইবোৰ হেৰি আছে। ইয়াত পুৰা সুৰাপান চলিব। এইখন আমি 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 বিচাৰিছো যে ইয়াত কোনো ধৰণৰ সুৰাপান নহয়। আৰু আমি আহি আছো হ'ব আলু আছে, আপোনালোকে আলু কেনেকে খাব? কিমান সদস্য আছে?